তাআলাৰ ইমান ইহসান, ইমান করম আমাৰ ওপৰত। আল্লাহ তাবারক তাআলা কুরআন মজিদত কইছে, লাকাদ মান্নাল্লাহু আলাল মুমিনিনা ইয বাআসা ফীহিম রাসূলাম মিন আনফুসিহিম। তোমালোকৰ ওপৰত মই এনেকুৱা এটা ইহসান কৰিছো যে তোমালোকৰ মাজৰ পৰা তোমালোকৰ ভিতৰত এজন মই নবী বনাই পঠাইছো। লাকাদ মান্নাল্লাহ, মান্না ইয়ামুন্নু যিটো আৰবী শব্দ আল্লাহ তাবাৰক তাআলা কুরআন মজিদত ব্যৱহাৰ কৰিছে, আলিম উলামা সকলে বুজি পাব, আমাৰ ইমাম সাহেবে বুজি পাব। মান্না ইয়ামুন্নু মানে ইহসান কৰা। সেইটো ইহসান কেনেকুৱা ইহসান? ইহসান শব্দটো কুরআন মজিদত বেলেগ জায়গাত আহিছে, কিন্তু লাকাদ মান্নাল্লাহ, মান্না ইয়ামুন্নু যাৰা যিটো ইহসানৰ কথা বুজোৱা হৈছে, সেইটো ইহসান এনেকুৱা ইহসান যে সেইটো ইহসানৰ কোনো বদলা দিব নোৱাৰে। কিছুমান ইহসান আছে, সেই ইহসানৰ বদলা মানুহক দিব পাৰি। যেনেকে এজন দুখীয়া মানুহক বা এজন ওচৰ চুবুৰীয়া মানুহক ভোকত আছে বা অভাৱত আছে, ইহসান কৰি পেলাই অলপ সহায় কৰিলে, টকা পইচা দি দিলে, অলপ পইচা দিলে বা অলপ ধান চাউল দি পেলাই অলপ সহায় কৰিলে, এইটো কি হ'ল? ইহসান কৰা। এজন মানুহক ভিখাৰী এজন আহিছে, মাতি পেলাই একাপ চাহ খুৱাই দিলে, অলপ ইহসান কৰি দিলো মানুহজনক, সেইটো ইহসান কৰা বুলি কয়। সেইটো ইহসান কেনেকুৱা ইহসান যে তাৰ বদলা দিব পাৰি। আপুনি এজনক মানুহক ভাত খুৱাই পেলাই, এজন ভোকাতুৰক ভাত খুৱাই পেলাই ইহসান কৰি দিছে, হয়তো সেই ভোকাতুৰজনে এদিন আপোনাক আৰু একাপ ভাত খুৱাই পেলাই আপোনাৰ ওপৰত ইহসান কৰিব পাৰে। আপুনি এজন মানুহক চাহ খুৱাইলে, চাহ খুৱাই পেলাই ইহসান কৰিলে, হয়তো সেই মানুহজনে আপোনাক আৰু এদিন চাহ খুৱাই দিব পাৰে, ইহসান কৰিব পাৰে, বদলা দিব পাৰি তেনেকুৱা ইহসানৰ। কিন্তু মান্না ইয়ামুন্নু, লাকাদ মান্নাল্লাহু আলাল মুমিনিনা বুলি যিটো মান্না ইয়ামুন্নু বুলি আল্লাহে শব্দ ব্যৱহাৰ কৰিছে, তোমালোকৰ মাজৰ পৰা এজন নবী বনাই পেলাই এনেকুৱা ইহসান কৰিলো বুলি আল্লাহ তাবাৰক তাআলাই কৈছে, সেই ইহসানটোৰ কোনো বদলা দিব নোৱাৰি। ভাই মহতম দোস্ত বুজুৰ্গ, নবীজিৰ যে আমাৰ মাজত পঠিয়াইছে আল্লাহ তাবাৰক তাআলাই আমাক ৰাস্তা দেখাবৰ কাৰণে, জান্নাতৰ ৰাস্তা দেখাবৰ কাৰণে, জাহান্নামৰ ৰাস্তা দেখাবৰ কাৰণে, ভাল কোনটো বেয়া কোনটো, কোরআনখন আল্লাহে যে নাজিল কৰিছে, কোরআনত কি কৈছে আমাক, হাদিসত কি কৈছে, সেইবিলাক ব্যাখ্যা কৰি কৰি বুজাবৰ কাৰণে আপোনাক আৰু মোক ইহসান কৰিছে যে নবী বনাই পেলাই, সেইটো এনেকুৱা এটা ইহসান কৰিছে তাৰ বদলা আৰু একো দিব নোৱাৰি। আল্লাহ তাবাৰক তাআলা ইচ্ছা কৰিলে কোনোবা এজন ফৰিস্তাক আমাৰ মাজলৈ নবী বনাই পঠাব পাৰিলেহেঁতেন নে নাই? কওক, আল্লাহে যদি বিচাৰে ফিৰিস্তা এজনক নবী বনাব পাৰিলেহেঁতেন?